আশ্বাস বিশ্বাসেৰে ভৰপক এটি পুৱা হেঁপাহ ঢালি ঢালি তেওঁ পুলিটো ৰুইছিল। উপৰি পুৰুষৰ ঘামে মৰমে জীপাল মাটিডোখৰতে এক বৰ্ণিল ভৱিষ্যৰ দিন লিখি লিখি উজ্জ্বল হৈছিল প্ৰাত্যহিকতা। পাতবোৰ হালিব জালিব, ছাঁত সাধু শুনি শুনি ফুকলীয়া মন কল্পনাৰ পাখিৰে পৰীৰ দেশলৈ যাব। লমালমে লগা আমবোৰ দহেচীয়া হোৱাৰে পৰা টকালি পাৰি পাৰি খাই পৰিণত হ'ব জ্ঞানে বুদ্ধিয়ে কৰমে। আমডালিৰে ঘট শুৱনি কৰি আয়তীৰ উৰুলিৰে মুখৰিত হ'ব চৌদিশ। পৰিণাতিৰ কৃষ্ণ কৃষ্ণ চাতুৰিত তিনিমূৰীয়া হৈও তেওঁ পাহৰিব বাৰ্ধক্যৰ যন্ত্ৰণা। মোহভংগ হ'ল, দিঠকৰ দেওলগা হাতে ভাঙি দিলে অভিপ্সুৰ স্বপ্নমগনতা। চালুকীয়া হ'বলৈহে পালে সিহঁত, হাত পুনোৱাৰ নিচান কৰি ল'লে ফলবোৰ। উদ্বাউল হ'ল বাটকটীয়া, আলেঙে আলেঙে ফুৰা বুকুৰ কুটুমক আঁকোৱালি ল'বলৈ। বাচাহত পোনাই আহ, শিপাইহে সাহ, শিপা নাথাকিলে ডালপাত যায় যাহ। পঢ়াশলীয়া পুথিৰ মুহুদি সিহঁতৰ নহয় পচন্দ। বিদ্ৰূপৰ বা লাগি বিচূৰ্ণ হয় আবেগৰ থনুকাতন। চাচোন চা, বাও চকু মুদি সোঁ চকুৰে অথিৰ অবিৰ বুকুখন চা। ধাতৱ স্পৰ্শৰে ৰোমাঞ্চিত আঙুলিৰ বুলনিত সোণসেৰীয়া কথাবোৰ শুই পৰে নিমিষতে।